আজি সদৌ চাওতাল ছাত্ৰ সন্থাই বৃহত্তৰ অসমখনত এক গণ সংগ্ৰাম ষ্টাৰ্ট কৰিছোঁ আৰু এই গণ সংগ্ৰামে বৰ্তমান সময়ত আমি পঞ্চম দফীয়া আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি চিৰাং জিলাৰ অকল নহয়, আজি ওদালগুৰি আৰু চিৰাং জিলাত আজি বাইক ৰেলী কাৰ্যসূচী লোৱা হৈছে আৰু এই বাইক ৰেলী কাৰ্যসূচী দি আমি আজি বৰ্তমান সময়ত অসম চৰকাৰক জনাব বিচাৰিছোঁ যে ইয়াত অসমত থকা খিলঞ্জীয়া চাওতালসকল, অসমত থকা ভূমিপুত্ৰ চাওতালসকলক ৭০ বছৰে গোলামৰ নিচিনা আৰু চাওতাল জনগোষ্ঠীৰ যি জন্মগত অধিকাৰ, সেই জন্মগত অধিকাৰৰ পৰা চাওতাল জনগোষ্ঠীক বঞ্চিত কৰাৰ কটিল ৰাজনীতি অসম চৰকাৰে কৰি আছে। আমি বাৰম্বাৰ অসম চৰকাৰক দাবী জনাই আহিছোঁ যে অসমৰ খিলঞ্জীয়া চাওতালসকলক জনজাতি প্ৰদান কৰক। চাওতালসকলক কোনোদিনেই চাহ জনগোষ্ঠীৰ লগত তুলনা কৰি চাওতাল জনগোষ্ঠীৰ যি জন্মগত জনজাতিকৰণৰ অধিকাৰ, ভূমিৰ অধিকাৰ, ভাষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ চেষ্টা নকৰিব। অসম চৰকাৰে কিন্তু চাওতাল জনগোষ্ঠীক ৰাজনীতিকত সাঙুৰি লৈ যি জনগোষ্ঠীৰ সংগ্ৰাম, সেই সংগ্ৰামখনক কিন্তু মষিমূৰ কৰিবৰ কাৰণে প্ৰয়াস কৰিছে। আপোনালোকে জানে, মাৰ্চৰ 15 তাৰিখে অসম চৰকাৰে অসম চাহ জনজাতীয় জাতীয় সন্মিলনীক দায়িত্ব দি চাওতাল জনগোষ্ঠীক বনিয়াৰ হাতত গতাই দি সেই জনগোষ্ঠীয়ে চাওতালসকলক জাতিগত প্ৰমাণ পত্ৰ দিয়াৰ এক দায়িত্ব অৰ্পণ কৰিছে। আমি ইয়াক ধিক্কাৰ জনাইছোঁ আৰু অসম চৰকাৰক সকীয়নি প্ৰদান কৰিছোঁ। যদিহে অসম চৰকাৰে চাহ জনজাতীয় জাতীয় সন্মিলনীক জাতিগত প্ৰমাণ পত্ৰ দিয়াৰ অধিকাৰ দিয়ে, তেতিয়াহ'লে তাৰ পৰিণতিত যদি অসমত চাওতাল জনগোষ্ঠীৰ মাজত কিবা এটা যদি পৰিস্থিতিৰ সৃষ্টি হয়, সেই পৰিস্থিতিৰ কিন্তু দায়িত্ব অসম চৰকাৰে ল'ব লাগিব আৰু সেই পৰিস্থিতিৰ দায়িত্ব কিন্তু চাহ জনজাতীয় সন্মিলনীয়ে ল'ব লাগিব। কাৰণ চাওতাল ছাত্ৰ সন্থাই জন্মলগ্নৰ পৰাই কৈ আহিছোঁ যে চাওতাল জনগোষ্ঠীৰ কলা, কৃষ্টি, সংস্কৃতি, সাহিত্য থকা সত্ত্বেও বৰ্তমানে চাওতাল জনগোষ্ঠীক কোনো চাহ গছৰ লগত তুলনা কৰি লাভ নাই। কাৰণ কোনোবাই নিজৰ জীৱনটোক সংগ্ৰাম কৰিবৰ কাৰণে, জীৱন যাপন কৰিবৰ কাৰণে চাহ গছত হাজিৰা কৰি বা বাগানত থাকি সেই উপাৰ্জনৰ পথ এটাক যদি অসম চৰকাৰে তাক জনগোষ্ঠীৰ নামেৰে নামাকৰণ কৰি জনগোষ্ঠীটোৰ যি আত্মপৰিচয়, সেই আত্মপৰিচয় যদি নিষেধ কৰিব চেষ্টা কৰিছে, তেতিয়াহ'লে অনাগত দিনত এই ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীয়ে সজাগ হৈছে, সচেতন হৈছে আৰু নিজৰ আত্মপৰিচয় আৰু নিজৰ স্বাভিমানৰ কাৰণে যিকোনো পৰ্যায়লৈকে সংগ্ৰাম গঢ়ি তুলিবৰ কাৰণে আজি সদৌ চাওতাল ছাত্ৰ সন্থাই প্ৰস্তুত হৈ আছে। আমি অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, চাওতাল জনগোষ্ঠীৰ দল সংগঠনসমূহৰ লগত আলোচনা কৰিবৰ কাৰণে অসম চৰকাৰে এটা দ্বিপাক্ষিক মিটিং মাতক কৰি বা বাগানত থাকি সেই উপাৰ্জনৰ পথ এটাক যদি অসম চৰকাৰে তাক জনগোষ্ঠীৰ নামেৰে নামাকৰণ কৰি জনগোষ্ঠীটোৰ যি আত্মপৰিচয়, সেই আত্মপৰিচয় যদি নিষেধ কৰিব চেষ্টা কৰিছে, তেতিয়াহ'লে অনাগত দিনত এই ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীয়ে সজাগ হৈছে, সচেতন হৈছে আৰু নিজৰ আত্মপৰিচয় আৰু নিজৰ স্বাভিমানৰ কাৰণে যিকোনো পৰ্যায়লৈকে সংগ্ৰাম গঢ়ি তুলিবৰ কাৰণে আজি সদৌ চাওতাল ছাত্ৰ সন্থাই প্ৰস্তুত হৈ আছে। আমি অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, চাওতাল জনগোষ্ঠীৰ দল সংগঠনসমূহৰ লগত আলোচনা কৰিবৰ কাৰণে অসম চৰকাৰে এটা দ্বিপাক্ষিক মিটিং মাতক। আমি চাওতাল ছাত্ৰ হিচাপে চাওতাল জনগোষ্ঠীৰ দল সংগঠন হিচাপে তাত উপস্থিত থাকিম আৰু জনগোষ্ঠীটোৰ যিখিনি দাবী আমি জন্মলগ্নৰ পৰাই কৈ আহিছোঁ যে চাওতাল জনগোষ্ঠীক সুবিধা দিয়াৰ চেষ্টা নকৰিব, চাওতাল জনগোষ্ঠীৰ অধিকাৰ প্ৰদান কৰক। কাৰণ বিগত ৭০ বছৰে চাওতাল জনগোষ্ঠী অধিকাৰৰ পৰা বঞ্চিত হৈছে। না কলাকৃষ্টিৰ অধিকাৰ পাইছে, না ভাষাৰ অধিকাৰ পাইছে, না জনজাতিকৰণৰ অধিকাৰ পাইছে। অসম চৰকাৰে সময় থাকোঁতে জনগোষ্ঠীটোৰ সুবিধা নিদি জনগোষ্ঠীটোক জনজাতিকৰণ, শিক্ষাৰ অধিকাৰ, ভূমিৰ অধিকাৰ আৰু এই জনগোষ্ঠীটোক উত্তৰণৰ কথা চিন্তা কৰক। বিষয়বস্তুটো এতিয়া চাওক, অসম চৰকাৰৰ বিধানসভাত মজিয়াত পাছ হোৱা বিষয়বস্তু যেতিয়ালৈকে অসম চৰকাৰে হত ইচ্ছা নকৰে, তেতিয়ালৈকে কিন্তু এই সমস্যাটো সমাধান নহয়। কাৰণ অসম চৰকাৰেহে চাওতাল জনগোষ্ঠীৰ নিচিনা বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ খিলঞ্জীয়া জনগোষ্ঠীসকলক চাহ জনগোষ্ঠীৰ লগত সাঙুৰি ল'ব বিচাৰিছে আৰু ইতিমধ্যে সাঙুৰি লৈছে। আমি এইখিনি সময়ত স্পষ্টকৈ ক'ব বিচাৰিছোঁ, বিগত বছৰসমূহত চাওতাল জনগোষ্ঠীক চাহ জনগোষ্ঠীৰ নামত স্কলাৰশ্বিপৰ নামত অহা নাছিলে। এতিয়া আপোনালোকে জানে গুণোৎসৱ হ'বলৈ ওলাইছে আৰু গুণোৎসৱতো স্পষ্টভাৱে লিখি দিছে চাহ জনগোষ্ঠী বসতি অঞ্চলত। তাৰমানে কাক বুজাব বিচাৰিছে? এই খিলঞ্জীয়া চাওতালসকলক বুজাব বিচাৰে। যদি অসম চৰকাৰে আমাৰ নামটো নিষেধ কৰাৰ ষড়যন্ত্ৰ কৰিছে, যদি অসম চৰকাৰে জনজাতিকৰণ প্ৰদান নকৰি এই জনগোষ্ঠীক যদি চাহ জনগোষ্ঠীৰ লগত সাঙুৰি ল'ব বিচাৰিছে, এতিয়া ৭০ বছৰে শুই থকা চাওতাল কিন্তু জাগি আহিছে আৰু নিজৰ অধিকাৰৰ প্ৰাপ্যৰ কথা ক'ব পৰা হৈছে। আজিৰ ৰাজপথলৈকে ওলাই আহিছে, কাইলৈ দিছপুৰলৈকে যাব, তাৰ পৰহি দিনা আপোনাৰ
দিল্লীলৈকে যাব। ইয়াৰ ভয়ংকৰ পৰিস্থিতিৰ কাৰণে আপুনি অসম চৰকাৰে মুখামুখি কৰিব লাগিব। সদৌ চাওতাল ছাত্ৰ সন্থাই বিগত দিনত চাওতাল জনগোষ্ঠীৰ যিমান দল সংগঠন আছিল তেখেতসকলৰ লগত আলাপ আলোচনাত নাছিলোঁ, কিন্তু বৰ্তমান সময়ত যিটো স্বাভিমানৰ সংগ্ৰাম, যি আত্মপৰিচয়ৰ সংগ্ৰামৰ কথা আহি পৰিছে, তাৰ লগে লগে আমি 12টাকৈ সংগঠন একত্ৰিত হৈ এটা মঞ্চ গঠন কৰিলোঁ। আৰু সেই মঞ্চই স্পষ্টভাৱে কৈ দিছে যে চাওতালসকলক যদি জাতিগত প্ৰমাণ পত্ৰ দিব লগা হয়, চাওতাল হিচাপে দিব লাগিব। কোনো বনিয়াৰ হাতত গতাই দি চাওতাল জনগোষ্ঠীয়ে জাতিগত প্ৰমাণ পত্ৰ নলয়, এই কথা আমি স্পষ্ট কৰি দিছোঁ। দ্বিতীয় কথা হ'ল এই যে চাওতাল জনগোষ্ঠী প্ৰতাৰণা কৰা হৈছে, প্ৰবঞ্চনা কৰা হৈছে আৰু অধিকাৰৰ পৰা যে নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ অসম চৰকাৰে ৰচিছে, এই বাৰ্তা কিন্তু আমি দিল্লীলৈ